গুড মৰ্নিং সুপ্ৰভাত জয় অসম সকলোকে নমস্কাৰ আৰু এবাৰ স্বাগতম জনাইছোঁ বহুত দিন অন্তৰ পিছত আজি অসমৰ জলিকান চেনেলটোলৈ তো আজি আমাৰ তাৰিখ হৈছে 6 তাৰিখ তো 6 to 10 বিবেকবান পাণ্ডুনিয়ান সকলৰ বাবে এটা মানে ভাল এটা দিন আৰু এইকেইদিন কাৰণ এইকেইদিন আমাৰ ক্লাছ নহয় একদিন কি হ'ব কলেজ উইক ষ্টাৰ্ট চ' কলেজ উইকত কি হ'ব কি নহয় আপোনালোকে সকলোৱে গম নাপায় কিন্তু কলেজ উইকৰ আজি প্ৰথমটো দিন তো আজি প্ৰথমটো দিনত কি হ'ব কালচাৰেল ৰেলী চ' আমাৰ ৰেলীত কোনে কি কোনটো বিভাগ কোনটো ডিপাৰ্টমেণ্টে কি কৰিছে সেইখিনি আপোনালোকক একদম সৰু সৰুকৈ দেখাম মই যিমানখিনি পাৰোঁ চ' আজি বহুত দিন পিছত ভাবিলোঁ কণ্টেণ্ট নাই কি কৰোঁ কিন্তু আজিৰ নিচিনা শুভ দিনটো আৰু কোনে আহে তাতে আৰু মই নিজে এজন পাণ্ডুত পঢ়া ষ্টুডেণ্ট হয় চ' আজিৰ পৰা মানে কি ক'ম ফাৰ্ষ্ট টাইম না আজি পাণ্ডুত এইটো কৰিম চ' বলক আপোনালোকক বঢ়িয়াকৈ দেখাওঁ বুজাওঁ একদম ভালদৰে এতিয়া বৰ্তমান বাজিল কেইটা আপোনালোকৰ পূৰা 7:31 7:31 চ' মই মালিগাঁৱলৈকে যাওঁ আৰু দাদাহঁত আহি আছে ছিনিয়ৰবোৰ আৰু লগৰ ফ্ৰেণ্ডবোৰ আহি আছোঁ তোক লগ কৰোঁ কৰি কিনে আপোনালোকক গোটেইখিনি দেখাম না কি কয় আমাৰখিনিও দেখাম আমি হিন্দী ডিপাৰ্টমেণ্টে বা হিন্দী বিভাগে কি কৰি আছোঁ ত' আপোনালোকক বঢ়িয়াকৈ বুজাই আছোঁ এক্সপ্লেইন কৰি আছোঁ আপোনালোকে খালি জড়িত থাকক আমাৰ ভিডিঅ'টোলৈ চ' বলক আৰম্ভ কৰোঁ আজি ভিডিঅ'টো চ' গাইজ ফাইনেলি আমি আহি পালোঁ আমাৰ পাণ্ডু কলেজৰ ভিতৰলৈ তো সেয়া জয়দা আছে আমাৰ তাৰপিছতে নৱজ্যোতি আছে একো নাই এনেও কংখৰ চুলি অকণ বেয়া হ'ব লাগে বাৰু আৰু সুমনো আছে তো অকণকৈ সকলোৱে আহি আছে আৰু বৰ্তমান আমাৰ টিমমেটবোৰো আহিল কেইজনমান আহি আছে ৰাস্তাই আছে বা ঘৰে আহি আছে আৰু কাৰণ এই ৰাতিপুৱা আপোনালোকে জানেই ৰাতিপুৱাটো আমি 5টা-6টাতে উঠি কেনে আৰু এই সাজি কাচি এনেকৈ এই বহুত দেৰি আৰু চ' ইয়া কৌশিক ভাই আহি আছে আমাৰ যোনে হ'ব আমাৰ জয়দাৰ মানে কংখৰ লগত থকা অসুৰটো অঁ কৌশিক ভাই এবাৰ হাই দি দিয়া আই বোলে চ' চাই কওক আপোনালোকে সকলোখিনি তো বাৰু আমি এতিয়া বৰ্তমান আমি কেজ এটা বনাই আছোঁ মানে ঠেলাৰ ভিতৰতে এটা জেলৰ সেই পিঞ্জৰা এটা বনাই আছোঁ চ' পিঞ্জৰাটো বনোৱাৰ পিছত আপোনালোকে দেখাইছোঁ কাৰণ ইয়াতে আপোনালোকক কৈ দিওঁ ইয়াতে বাসুদেৱ এণ্ড দৈৱকী থাকিব ভিতৰত মানে এইটো কেজ হয় যেনে আপোনালোকে জানেই কংসই যে বাসুদেৱ আৰু দৈৱকীক কাৰাগাৰত বন্দী কৰি থৈছিলে চ' আমি কেছটো বনাই আছোঁ ইয়াতে বহিব চ' আমি কামখিনি গোটেইখিনি কৰি কিনে আপোনালোকক বঢ়িয়াকৈ দেখাই আছোঁ চ' বহুত দেৰি হৈ গ'ল এতিয়া আমি বঢ়িয়াকৈ আমি আমাৰ কাপোৰখিনি আমাৰ ড্ৰেছ আপখিনি কৰি ল'ম বাইদেউ এইপিনে আৰে বাহ হেল্ল' গাইজ কৃষ্ণ হৈছে আমাৰ গোটেইখিনি গম পাব আপোনালোকে ভিডিঅ'টো চ' কৃষ্ণ ভিডিঅ'টো গোটেইখিনি চালে গম পাব বাৰু একদম গোটেই পাণ্ডু কৰিছোঁ গোটেইখিনি দেখাম আপোনালোকক সকলোৱে আছে চবেই আছে আমি বঢ়িয়াকৈ এতিয়া ৰেডি হ'ব বহুত দেৰি হৈ গৈছে মই ধুতি চুটি পিন্ধো পিছত দেখাইছোঁ পিন্ধি কিনে বাই গাইজ বাইদেউ ফাইনেলি তো আমি গেঞ্জি চেঞ্জি ওপৰখিনি পিন্ধিছোঁ বাকী ধুতি চুটি হাতত লৈ আছোঁ ধুতি কৰি এতিয়া পিন্ধিব লাগে আৰু পিন্ধাৰ জেগা দেখিছে নাই নাপায় বাৰু আৰু আমাৰ এয়া এইটো কংস ধুতি চুটি পিন্ধি লৈছে আৰু এতিয়া বাকী ঠাণ্ডালৈ পিন্ধিছে আমাৰ চবে কৰি আছে কৌশিক ভাই আছে আৰু আমাৰ কৃষ্ণ আছে ইয়াতে তো গোটেইখিনি পিন্ধি কেনে দেখাই আছোঁ দিয়ক বহুত মানে সেই ঠাণ্ডাও আছে ৰাতিপুৱা আপোনাৰ এতিয়া কেইটা বাজিল মাত্ৰ 8টা 8:30 বাজিল তো কি কম ঠাণ্ডাটো আপোনালোকে জানে তো গোটেইখিনি কৈ ল'ম নেকি গাই তাতে পিন্ধিব নোৱাৰিলোঁ মানে তাতে বেঞ্চবোৰ বহুত আছিল আৰু সিহঁতে চবেই আছিল চ' আমি দুজনে এয়া ষ্টাৰ্ট হ'লে মেবি তো আমি দুজনে ডিপাৰ্টমেণ্টেল ৰুমত আহি গ'লোঁ আমাৰ ডিপাৰ্টমেণ্টেল ৰুমত চ' মাইক বাজি আছে চ' গাই সুমন নৱজ্যোতি মই এয়া পূৰা ধুতি তো আমি ধুতি গেং আমাৰ ৰেডি তো বৰ্তমান আমি বাকীখিনি কৰি কেনে গাইজ মোৰ বাসুদেৱৰ অৱতাৰ গোটেইখিনি সম্পূৰ্ণ হৈ গ'ল আপোনালোকে গাত এৰীয়া কাপোৰ মেৰিয়াই ল'লোঁ আৰু আপোনালোকক দেখা পাইছে ধুতিখিনি গোটেই পিন্ধিলোঁ বাকীবোৰ ৰেডি হৈ আছে তাৰপিছত গোটেইখিনি ভালকৈ দেখাই আছোঁ নে কি কয় তাৰপিছত বৰ্তমান দেখাই আছোঁ বোলো देखिए वीडियो बनाने का शौक आया है अभी वीडियो देखे इन लोग का मैंने अरे मामरे सुनो बना अरे नवज्योति सो फाइनली আমার কি হয়েছে আপনি কি হয়েছে দাদা এই নৱজ্যোতি কি হয়েছে তই বাসুদেৱ মোক এইটো কয় কি বাকি বাসুদেৱ এইটো সেকেন্ড বাসুদেৱ মই ফাৰ্ষ্ট বাসুদেৱ এই মানে হেৰি কাৰাগাৰত থাকিব আৰু মই টুকুৰি লৈ কেনে কৃষ্ণক যে যাই থাকে আৰু কংস ইপিনে চাই কেনে এটা হাঁহি মাৰি দিব লাগে হাঁহিটো খঙত একদম পুৰা আৰু আমাৰ কৃষ্ণক ৰেডি কৰাই আছে এই আমাৰ সুমন নন্দলাল এয়া পিন মাৰি আছে এতিয়া কৃষ্ণৰ কাপোৰত নহ'লে আৰু হচি আৰু এতিয়া সকলোখিনি আহিয়ে গ'ল এতিয়া আমাৰ সেইটো ৰুমত বাকীবোৰ আছে
এণ্ড বাকীখিনি দেখাই আছোঁ চাই থাকক মেগীখন এয়া ৰাধা এয়া গোপী চব আছে চ' সেয়াই আৰু এয়ে চলি আছে বৰ্তমান একদম 9টা বাজিয়ে গ'ল এয়ে প্ৰথমবাৰৰ বাবে কি বুলি কয় কংসই কৃষ্ণক ৰেডি কৰাই দি আছে মামাকে ভাগিনক ৰেডি কৰাই দি আছে আৰু এই আমাৰ গোৱালৰ ৰজা নন্দ ৰজা বাপ্পা এটা লেভেল আছে কি মামা ভাগনাৰ ভালোবাসা আৰু ইয়া বেলেগ কৈছে আৰু ইয়া মোৰ আৰু মই আৰু ই মানে এটাই আমি দুজন মানে এটাই ৰোল কৰি আছোঁ মই মানে হেৰি আপোনাৰ টুকুৰিটো লৈ কিনে যাই খাব সেইটো মই আৰু ই হৈছে কাৰাগাৰত থাকিব তো কৃষ্ণ কিবা ক'বা না ভিডিঅ'টোৰ কথা কিবা এটা কৈ দিয়া লাইক কৰিবা আৰু মোক চাবা অকণমান কি কয় বঢ়িয়া আৰু আমাৰ মেইন লিডত কি বুলি কয় মেইন লিডত আছে জয়দা আৰু আমাৰ কৌশিক দা এটা হেৰি কৈ দিয়া অলপ খঙত কাৰণ তুমি অসুৰত ৰোল লৈছা কৈ দিয়া অলপ মই কংস ৰজাৰ সৈনিক ঐ বাহ মই কংস ৰজাৰ সৈনিক মই একদম এই জোচটো এতিয়া লাগে আমাৰ গোটেই কেইজনৰ মানে জোচ কাৰণে মই নিজৰ প্ৰাণ ত্যাগ কৰিব পাৰিম এইটো জোচে আমাক লাগে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ হোৱালৈকে একদম চ' আমাৰ ৰেলী আৰম্ভ হ'লে আৰু আমি লাইনত কংস চ' আমি পুৰা লাইনত আছোঁ এতিয়া বৰ্তমান এই কংসৰ সৈনী বাহিনী আৰু এয়া আমি সকলো আছোঁ লাইনত সকলো আছে গোটেইখিনি আছে আমাৰ হিন্দী ডিপাৰ্টমেণ্টৰ চ' এয়া আগফালে চাওক আগফালে এইফালে আপোনাৰ এইফালে বহি আছে দৈৱকী আৰু আপোনাৰ বসুদেৱ আৰু নন্দই মানে আপোনাৰ পুত্ৰ বসুদেৱৰ লগত কথা পাতি আছে কেনেকৈ পুত্ৰ অনা নিয়া কৰক বাকীখিনি দেখাই আছোঁ বাৰু কাৰণ লাইন লাগি আছে অলপমান হিবি হৈছে চ' পিছত দেখাই আছোঁ বাৰু কাৰণ বহুতো জাম লাগি আছে আপোনালোকে দেখাই পাই আছে মই মিছা ক'লে কি ডাল হ'ব আৰু চাওক চ' অকণ পিছত দেখাই আছোঁ এয়া নন্দ যশোদা এই অলপমান দমত এনেকে থাকিব লাগিব কি মৰম লাগছে গোটেই হিন্দী ডিপাৰ্টমেণ্ট এইটো তো গোটেই হিন্দী ডিপাৰ্টমেণ্ট কেইটাত থাকি দে বালকৃষ্ণক চাওক আপুনি অলপ খঙত থাকক আৰে আপুনি কংসৰ হেৰি সৈনিক অলপ খঙত এটা ডাইলগ সৰুকৈ এটা ডাইলগ মই মহাৰাজালৈ আহিছোঁ মহাৰাজাৰ লগত থাকিম মহাৰাজাৰ হৈ নমৰো নিজে মৰিম হয় একদম বঢ়িয়া তো গোটেই হিন্দী ডিপাৰ্টমেণ্টখিনি আটাইকেইটা ইয়াতে আছে ৰাধা কৃষ্ণৰ পৰা সকলোটা বাইদেউ বেলেগখিনি হৈছে যি ঐ তই কাৰ মৰত কাৰ লগত আছা তো যাৰ মৰত তাৰ লগত তাক ৰাধা কৃষ্ণ কোনফালে গ'লে কি মোবাইল চলি থকা দেখো আগৰ দিনত মোবাইল আছিল এইটো মোৰ পোৱালি মোৰ কৃষ্ণক এইটো মোৰ পঞ্চমুখী সাপ মই লৈ যাম এইটো চ' এতিয়া ৰেলী আৰম্ভ হ'ব একদম গোটেইখিনি ভালকৈ দেখাই আছোঁ যিমানখিনি পাৰোঁ একদম বেয়া চাই নাপাব চ' আৰম্ভ এটাই মোৰ ওপৰত চুপ কৰিব থাকে প্ৰতিদিন লাহে
কাংখ কাংখ Apa nami?